নমস্কাৰ, গুড মৰ্নিং। আজি একেবাৰে এটা সাধাৰণ ৰেচিপি লৈ আহিছোঁ, পুৰা কলডিলৰ পিটিকা। বহুতে বিচাৰি আছিলে, সেইকাৰণে দিছোঁ। কলডিল, ভীমকলৰ কলডিল ল'ব আৰু এনেকৈ পুৰি ল'ব জুইত। যদি জুই আছে, জুইত পুৰিলে বেছি ভাল। জুই নাই কাৰণে গেছতে পুৰি লৈছোঁ। পুৰি পেলাই আগটোৰ পৰা পুৰিব, লাহে লাহে গুৰিটোলৈ ঘূৰাই ঘূৰাই পুৰিব। তাৰপিছত পুৰি হ'লে ওপৰৰ ক'লা বাকলিখিনি আঁতৰাই ল'ব। ফুলবিলাক যে থাকে, ফুলবিলাকো ব্যৱহাৰ কৰিব পাৰিব। মাজৰ এডাল যে টানকৈ থাকে, সেইডাল আঁতৰাই ল'ব। সেইডাল কাটি দিওঁতেও আঁতৰি যায়, বেলেগকৈ নাবাচিলেও হয়। কলডিলটো খুব ধুনীয়াকৈ সিজিছে, কটা দেখিয়ে গম পাইছে চাগে। মিহি মিহিকৈ কাটি ল'ব। লগত মই লৈছোঁ পিঁয়াজ, কেঁচা জলকীয়া একদম সৰু সৰুকৈ কুটি লৈছোঁ। ভীমকলৰ কলডিল ল'লে ভাল। মোৰ এইটো চাগে ভীমকলৰ কলডিল নহয়, মানে সৰু কলডিলটো, কিন্তু ক'লা পৰা নাই কাৰণে ভাবিছোঁ ভীমকলৰ কলডিলো হ'ব পাৰে, নহ'লে পুৰা কল বা কাঁচকলৰ কলডিলো হ'ব পাৰে। কলডিলখিনি কাটি মই এতিয়া অকণমান মান ধনিয়া কাটি লৈছোঁ। এতিয়া আমাৰ এইফালে ধনিয়া পাবলৈ নাই, মান ধনিয়াকৈ দিছোঁ সেইকাৰণে। আৰু অলপ তিল মই শুকান খোলাত ভাজি লৈছোঁ, ভাজি গুড়ি কৰি ল'ম। মিক্সিটো পেষ্ট কৰি ল'ব পাৰে। ইয়াত অলপ খৰচীয়া হৈ থাকে, খাই ভাল লাগে একেবাৰে পাউডাৰ হোৱাতকৈ। জোখমতে নিমখ দিব। নিমখ আৰু কোনো ৰান্ধনীক দিবলৈ নক'লেও হয়, নিমখটোতো দিয়া হয়েই। আৰু এতিয়া এইখিনি হাতেৰে পিটিকিব। চামুচেৰে পিটিকিলে কলডিলখিনি ভালকৈ মিহলি নহ'ব। হাতেৰে পিটিকি ল'ব ভালকৈ। ধনিয়া পাত থাকিলে ধনিয়া পাত দিব পাৰে। মই ধনিয়া পাত নাই কাৰণে মান ধনিয়া পাতে দিছোঁ। কোনোবাই যদি খায় ভোট জলকীয়াও দিব পাৰে। এতিয়া মই তাৰ লগতে তিল দি দিছোঁ জোখমতে। যিহেতু কলডিলটো বেছি ডাঙৰ নহয়, গোটেইখিনি তিল মই নিদিলোঁ। হৈ গ'ল। মিঠাতেলো দিছোঁ দেই, মিঠাতেল দিব। পিটিকাত আৰু মিঠাতেল নহ'লে ভাল নালাগে নহয়। কোনোবাই যদি অকণমান বেছি মিঠাতেল খায়, ওপৰতো অকণমান দি দিব পাৰিব। হৈ গ'ল। একেবাৰে সাধাৰণ, একেবাৰে সহজ, কিন্তু সোৱাদ অপূৰ্ব হয়। ভাল কলডিল হ'লে খুবেই ভাল লাগে খাই চাবচোন আপোনালোকে। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।